নমস্কাৰ 22 নৱেম্বৰ 2024 বহুত পুৰণা বলিউড ফিল্ম এখন আৰু ৰিলিজ হ'বলৈ গৈ আছে আৰু কি হ'ব এই সিনেমাখন চাওয়া হওক আজিৰ ভিডিঅ'টোত তো এই সিনেমাখন হ'ল মেৰা কৰ্ণ অৰ্জুন আয়েংগে मेरे कर्ण अर्जुन को लौटा दे এই সিনেমাখনৰ শুভ মুক্তিৰ তাৰিখ হ'ল 22 নৱেম্বৰ 2024 সিনেমাখন পুনৰ হলত ৰিলিজ হ'বলৈ গৈ আছে আৰু এই সিনেমাখনত সলমান খান আৰু এছআৰকেৰ ব্লকবাস্টাৰ ফিল্ম इस बार हम दोनों एक साथ हैं और ये जंग हमेशा के लिए खत्म होगी শাহৰুখ খান আৰু সলমান খান অভিনীত কৰণ অৰ্জুনে 2024 চনৰ নৱেম্বৰ মাহত বিশ্বব্যাপী পুনৰ মুক্তি পাব ৰাকেশ ৰোশনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে দৰ্শকক আৰু এবাৰ মোহিত কৰাৰ প্ৰতিশ্ৰুতি দিছে इस बार हम दोनों एक साथ हैं और ये जंग हमेशा के लिए खत्म होगी চমুকৈ ক'বলৈ গ'লে ছবিগৃহত পুনৰ মুক্তি পাবলৈ সাজু হৈছে কৰণ অৰ্জুন অহা 22 নৱেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন এক্সত এই খবৰ ঘোষণা কৰে পৰিচালক ৰাকেশ ৰোশনে 1995 চনৰ তেওঁৰ প্ৰিয় ছবি কৰণ অৰ্জুনে 2024 চনৰ 22 নৱেম্বৰত বিশ্বজুৰি ছবিগৃহলৈ ঘূৰি আহিব বুলি ঘোষণা কৰিছে পৰিচালক ৰাকেশ ৰোশনে ৰোশনে এক্সত এই খবৰটো শ্বেয়াৰ কৰি পোষ্ট কৰিলে কৰণ অৰ্জুন আ ৰাহে হাই 2024 চনৰ 22 নৱেম্বৰৰ পৰা সমগ্ৰ বিশ্বতে চিনেমা হলত পুনৰ জন্মৰ সাক্ষী হ'ব ছবিখনত শাহৰুখ খান সলমান খান আৰু ৰাখী গুলজাৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে কৰণ অৰ্জুনে দুজন ভাতৃৰ কাহিনী অনুসৰণ কৰে যাৰ প্ৰেম আৰু বন্ধনে জীৱন আৰু মৃত্যুক অতিক্ৰম কৰে যাৰ মূলতে পুনৰ্জন্ম পৰিয়াল প্ৰতিশোধ আৰু স্থিতিস্থাপকতাৰ শক্তিশালী বিষয়বস্তুৰ বাবে পৰিচিত এই ছবিখনে বিশেষকৈ মুখ্য অভিনেতা অভিনেত্ৰীৰ স্মৰণীয় অভিনয়ৰ বাবে উদযাপন কৰে পুনৰ মুক্তিৰ জৰিয়তে অনুৰাগীসকলে কৰণ অৰ্জুনৰ যাদুক ডাঙৰ পৰ্দাত পুনৰ জীৱিত কৰাৰ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিছে যিয়ে এই ক্লাছিক বলিউডৰ মাষ্টাৰপিছক লালন পালন কৰা প্ৰজন্মৰ দৰ্শকক একত্ৰিত কৰিছে मेरे कर्ण अर्जुन को लौटा दे बोल बुढ़िया कहाँ तेरे कर्ण अर्जुन जमीन की छाती फाड़ के आएंगे आसमान का सीना चीर के आएंगे यह कहानी है दो भाइयों की जो मौत को मात देकर वापस लौटे हैं करण और अर्जुन इस शहर में इंसान की जिंदगी की कीमत बहुत कम है लेकिन अब यह खेल खत्म होगा कौन है ऐसा लगता है जैसे कहीं पहले मिला हूं तुझसे शायद यही सवाल मैं भी तुझसे पूछना चाहता हूँ 2 बार मरोगे तुम दोनों इस बार तुम्हारे पास कोई दूसरा मौका नहीं है इस बार हम दोनों एक साथ हैं और ये जंग हमेशा के लिए खत्म होगी क्योंकि ये हमारा वादा है करण अर्जुन का वादा সিনেমাখনৰ কিছু বিষয় কিছু ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবলৈ প্ৰয়াস কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই ধন্যবাদ